আর কোটারি রে হাত কাঠি তোমাক না পালে মই মরি যাম বুলি তুমি বারে বারে কুয়া খুড়া খাইছে অসমীয়া জানে না কিবা খাইছে না আপুনি খাই লওক বিৰিয়ানী আছে ইয়াতে এনেকৈ থাকে মন নধৰে নেকি আপোনালোকৰ কি কাম কৰে এনে বটল কুড়াম আমি বটল ঘূৰাই ঘৰ নাই আছে ঘৰ আছে ক'ত থাকে তেজপুৰত হয় ইয়াতে মানে কিমান দিনৰ পৰা থাকে এতিয়া 2 মাহ হৈ গ'ল 2 মাহৰ পৰা ইয়াতে আছে তেওঁ কি গৈছিলে কামত দিল্লীত গৈছিলে তেওঁ কি হয় মোৰ মাইকী গৈছিলে দিল্লী কামত অকলে গৈছিলে তাক মই লগ পাই গ'লো মই গৈছিলোঁ তাতে লকডাউনতে এতিয়া এৰিব নোৱাৰোঁ ইয়াক মই এৰি গৈছিলোঁ আচ্ছা বুজিছ ঘৰত আকৌ মোৰ ঘৰত গৈছিলোঁ সোমাব নিদিয়ে কৈছে তই ইয়াক লৈ আছে বুঢ়ী মানুহ লৈ আহিছ তই মাইকী নাপালি বুলি কৈছে সেইকাৰণে ঘৰৰ পৰা মানে নোলালে একচেপ্ট নকৰিলে ওলাই দিলে কি কৰিম যা আমি দুটাই মিলিছোঁ দুটাই থাকিম যা মোৰ ঘৰতে গৈছোঁ আপোনাৰ ঘৰতো লোৱা নাই আপোনাক কৈছে মোক এৰি দিয়ে তই বহ ইয়াক এৰি মোক এৰা নাই এতিয়া আৰু কেনেকৈ এৰিব এইটো সম্ভৱ নহয় না কেনেকৈ এৰিম যি হ'ব আগৰ কথা আগত যি মিলিলো আগতে দেখা হ'ব 2 মাহৰ পৰা ইয়াতে আছে বৰষুণ দিলে আমি এই হোটেলত গুচি যাওঁ সেইদিনে থাকে আৰু খোৱা লোৱা ক'ত কৰে খোৱা যোৱা ইয়াতে কৰে ভাত আহে ন ভাত আহে ফেৰি ভাত আহে কালি পাইছোঁ যে বিৰিয়ানী এনে খোৱা লোৱাৰ পইচা হৈ যায় ন মেকআপ হৈ যায় ন আমি দিনটোত 400 টকা কমাই লওঁ 400 টকা কমাই লওঁ মানে হৈ যায় আৰু চলা পৰাকৈ হৈ যায় ভৱিষ্যতে ভবা নাই নেকি ইয়াতে থাকিব নে মানে ক'ৰবাত যোৱাৰ কথা ভবা নাই মানে এতিয়া ধৰক কষ্ট এনেকৈ ৰাতি থাকা মানে আঠুৱা টানি ল'ব অলপ আছে মই ভাবিছোঁ যে মানুহ জানা হয় ন সেইকাৰণে মই এতিয়া টাঙা নাই ধৰিলে মন তাই উঠা আৰু কটাৰী ৰে হাত কাঠি তোমাক নাপালে মই মৰি যাম বুলি তুমি বাৰে বাৰে কোৱা গা ভৰা বয়সত গা জগা কথা কি অসমৰে নে অসমৰে অসমীয়া মানুহ ন দেখাত মানে বেলেগ মানে জাতি যেন লাগে এইটো লামা জাতিৰ হয় নেপালী লামা মানে কি নাম আপোনাৰ পিংকি আৰু আপোনাৰ ধীৰজু ঠিক আছে ভাই আপোনালোকে খাওক ঠিক আছে হাই তো গাইছ আপোনালোকে ভিডিঅ'টো দেখা পালে তো মই ইয়াৰ পৰা এটা কথা ক'ব বিচাৰিম আপোনালোকক যে যাতে এনেকুৱা আপোনালোকৰ ঘৰৰ ওচৰত যদি কেনেকুৱা দেখা পায় বা আপোনালোকৰ ৰাস্তা যদি দেখা পায় তো আপোনালোকে পাৰিলে অলপ হেল্প কৰি দিব তেওঁলোকৰ যিখিনি হয় আপোনাৰ বেছি নাযায় কিন্তু তেওঁলোকৰ এটা হেল্প হ'ব তো তাৰে আশা কৰি ভিডিঅ'টো আমি বনাইছোঁ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰি দিব আৰু লগতে চবৰ লগত এইটো শ্বেয়াৰ কৰি দিব